নিজৰ অফিচৰ টেবুলত পৰি থকা চিঠিৰ খামটো খুলি চালে নিবিৰে দেখিলে এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু লগত এখন চিঠি দুয়োখনেই মন দি পঢ়ি চিগাৰেটটো জ্বলাই ল'লে সাংবাদিক নিবিৰ কাশ্যপে সকলো হেৰুৱাৰ শেষত ভাৱ হয় কথাটো দুচকুৰ দৃশ্যপটত ভাহি ৰ'ল অস্পষ্ট মুখৰ ছবিবোৰ এখন এখনকৈ জুবিন গাৰ্গৰ গান এটা প্লে কৰি নিবিৰে খিৰিকীখনৰ কাষতে বহি লৈ বাহিৰলৈ চাই কিবা ভাবি আছে এখন হাতত একাপ চাহ আৰু আনখনত এটা জ্বলন্ত চিগাৰেট এনেতে মোবাইল ফোনটো ভাইব্ৰেট হৈ উঠিল সি চাহৰ কাপটো কাষত থৈ ফোনটো দাঙি ধৰিলে হোৱাটছএপত ভাৱনাৰ মেছেজ সি মিচি খাই হাঁহি মাৰি তাই মেছেজৰ ৰিপ্লাই দিলে গুড মৰ্ণিং বান্দৰ সুপ্ৰভাত পৃথিৱী গৌৰৱ মানুহ বান্দৰে তহঁতৰ বাৰীত কল খাই আছে ৰহ তই চাগে বান্দৰৰ শেষৰটো প্ৰজাতিৰ সেইবাবে গছৰ গুৰিলৈকে খাবলৈ নেৰ ঠিক ধৰিছ হৰলিক্স খাই খাই তোৰ মাথাটো যথেষ্ট জ্ঞানী হৈছে কামৰ কথা ক কি কাম আছিল ৰাতিপুৱাই কুকুৰাৰ ডাক দিলি যে নহয় শুন না আজি সন্ধিয়া ফ্ৰী আছনে যদি আছ দেন 5 বজাত আহি যাবি কফি হাউচলৈ দেৰি নকৰিবি ঠিক আছে ঠিক আছে যাম দে এই বুলি কৈ নিবিৰে মোবাইলটো থৈ চাহৰ কাপত শেষৰটো শোহা মাৰিলে ভাৱনা দুৱৰা পঢ়াৰ সূত্ৰে তাই গুৱাহাটীতে থাকে ফেচবুকতে প্ৰথম চিনাকি নিবিৰৰ সৈতে প্ৰথমতে আপুনি তাৰপিছত তুমি আৰু শেষত তই লৈ সম্বোধনৰ পৰিৱৰ্তন ক্ৰমান্বয়ে ঘনিষ্ঠতা বাঢ়ি আহিল দুয়োৰে সিহঁতে নিজেও নাজানে যে সিহঁতৰ সম্পৰ্কৰ নাম আচলতে কি কিন্তু এটা কথা সঁচা দুয়োটাই দুয়োকে বহুত ভাল পায় আজি দেওবাৰ সি ৰুমটো চাফা কৰাৰ কথা ভাবিলে বহুদিন হ'ল গোটেই ৰুমটো বিশৃংখল হৈ পৰি আছে অ'ত ত'ত কাপোৰৰ দম চিগাৰেটৰ টুকুৰা দিনটো তাৰ ৰুম ঠিক কৰোঁতেই গ'ল সন্ধিয়ালৈ সি ওলাই আহিল ৰুমৰ পৰা জোৰোডৰ কফি হাউচলৈ কফি হাউচ পোৱাৰ অলপমান আগত সি মন কৰিলে হালধীয়া ফ্ৰক পিন্ধি সৌজনী ভাৱনা ফুটপাথেৰে খোজকাঢ়ি গৈ আছে তাই সি তাইক জোকোৱাৰ চলেৰে তাইৰ কাষেদি যাব ধৰিলে আৰু বাইকখন শ্ল' কৰি তাইক চাই মাত দিলে অ' মাইনা তুমি কিন্তু জয় ক'ত যোৱায়ে ভাৱনাই খঙত মুখখন দেখে তাইক গালি পাৰিব লওঁতে দেখিলে ইচোন নিবিৰ তাই কেৰাহী গৈ চাই নিবিৰক উদ্দেশ্য কৰি ক'লে কিছুমান বান্দৰৰ পৰা উপায় নাই আৰু য'তে ত'তে খেক খেক কৰি ফুৰে ঐ অভদ্ৰ লাজ লগা নাই ছোৱালী জোকাবলৈ উফ হ'ব দে ৰাৱণৰ ভনীয়েক পেক পেক নকৰ এনিৱে তোক কিন্তু আজি বৈদ্য ধুনীয়া লাগিছে অ' মাই গড বান্দৰৰ চকু আজি ভাল হৈ আছে চাগে মোক যে ধুনীয়া দেখিছে এই হ'ব দে চুপ এতিয়া এই বুলি কৈ নিবিৰে বাইকখন পাৰ্ক কৰি ল'লে ব'ল ওপৰতে বহুগৈ সিহঁত গৈ কফি হাউচৰ নিৰ্দিষ্ট চকীত বহি ল'লে আৰু নিবিৰে চিগাৰেটটো জ্বলাই ল'লে এনেতে মন কৰিলে ভাৱনাই তাক একেথৰে চাই আছে সি অপ্ৰস্তুত হৈ পৰিল তাইৰ ওচৰত সি অন্যমনস্ক হ'বলৈ চেষ্টা কৰিলে কিন্তু নাই ভাৱনাৰ দুচকুৱে তাক বাৰে প্ৰতি আমনি কৰিব ধৰিলে সি বাথৰুম যাওঁ বুলি যাব লওঁতেই ভাৱনাই তাৰ হাতখন খামুচি ধৰি ক'লে পলাইছ কিয় হা চুপচাপ বহি থাক ঐ কি অচিনাকিৰ দৰে কৰি আছ হা ইফালে সিফালে চাই আছ যে নিবিৰে পাতল হাঁহি মাৰি ক'লে নাই নাই এক হোৱা নাই হেৰি যাচোন কফিৰ লগতে কিবা এটা অৰ্ডাৰ দি আহিবি পইচা আছে নাই তোৰ নাই অ' দে না পইচা ধেই ভুল বুজিছ মই এনেহে সুধিছোঁ কিবা পইচা আছে কি নাই ধৰি ল এইটো মোৰ নিয়মাফিক কুৱেশ্যন বাই দ্য ৱে
তোৰ বাপেৰৰ টকা সোপা ফিক্সড ডিপজিট কৰি ৰাখিছ বেংকত ভাৱনাই তাৰ হাতত চিকুটি ক'লে ঐ বান্দৰ দেউতাক বাপেৰ বুলি নকবি কিন্তু খোচা খাবি নহ'লে অৰ্ডাৰ দি আহোঁ আৰু তই কিন্তু কলৈকো নাযাবি সৰু ল'ৰা যে তই নহ'লে সোপা ধৰাই লৈ যাব তোক এই বুলি কৈ ভাৱনাই তললৈ গ'ল অৰ্ডাৰ দিবলৈ অৰ্ডাৰ দি আহি দেখে সি বাহিৰলৈ চাই বহি আছে ঐ বান্দৰ শুন না মাৰ খাবি কিন্তু দেই য'তে ত'তে বান্দৰ বান্দৰ বুলি কিয় কৈ থাক ওচৰত যে মানুহ বহি আছে দেখা নাই নেকি হা মান ইজ্জত চব শেষ কৰি দিলি তই মোৰ হ'ব উস্তাদি তই এনেকৈ কথা ক'লে তোক যে ইমান বেছি মৰম লাগে নহয় চাওঁ মুখখন অলে অলে কলিজাৰ টুকুৰাটো তই মানে তোৰ মনোৰঞ্জনৰ কাৰণে মোকেই বিচাৰি পাওঁ ন অকৰাটো তই মোৰ মৰমৰ কাৰণেহে কিবা আৰু তোৰ বাহিৰে মোৰ আছেনো কোনো হ'ব দে চেণ্টি ফালি নাথাকে দিয়া চাচোন বতৰটো আজি ডাৱৰীয়া কৰি পেলালে হঠাৎ বৰষুণ দিব চাগে আজি ভাৱনাই বাহিৰলৈ চাই দেখে সঁচাকৈ বতৰটো ডাৱৰীয়া বৰষুণো অহা আৰম্ভ হ'লে ইতিমধ্যে ফাগুনৰ প্ৰথম জাক বৰষুণ এয়া তাইৰ ভাল লগা আজি বাইকখন ননা হ'লে খোজকাঢ়ি তিতিব পাৰিলোঁ হয় ন নিবিৰ মনত আছেনে তোৰ আগৰবাৰ যেতিয়া বৰষুণত তিতিছিলোঁ তেতিয়া মই ঠাণ্ডাত কঁপি থকা দেখি তই তোৰ ব্লু শ্বাৰ্টটো মোক পিন্ধিব দি নিজে বগা স্পৰ্টিংটো পিন্ধিয়েই মোক হোষ্টেলত থৈ আহিছিলি যে ভাবিলে আজিও চিনেমাৰ দৰে লাগে মন ভাল লাগি যোৱা সময় একেবাৰে আকৌ যদি কাশ তেনেকুৱা হ'ল হয় শুনছনে দীঘলকৈ নমস্কাৰ কৃষ্ণ মনত আছে ভালকৈ সেইদিনা বৰষুণত তিতাৰ পৰা এসপ্তাহ ধৰি জ্বৰ আৰু চৰ্দিত মৰি আছিলি তই তোৰ সেৱা শুশ্ৰূষা কৰোঁতেই এসপ্তাহ ক্লাছ ক্ষতি কৰিলোঁ বৰ ভাল লাগে বুজিছ কি তৃপ্তি মনত পৰে এইবোৰ কথা বৰকৈ মনত পৰে দেই এডাল তই বৰ আনৰোমেণ্টিক মানুহ দেই ইমান ধুনীয়া ছোৱালী এজনীৰ লগত বৰষুণত তিতিবলৈ কমখন কপাল লাগিবনে ভাগ্য বুজিছ ভাগ্য লাগিব যদি এনেকৈয়ে বিয়াৰ পিছতো আনৰোমেণ্টিক হৈ থাক তেন্তে ঘৈণীয়েৰে বেলেগলৈ পলাই যাব বুজিছ কিয় তই আছ নহয় মোক সহ্য কৰিবলৈ মইচোন তোকে বিয়া কৰাম নিবিৰ তই মোৰ প্ৰেমক কিয় মানি ল'ব নোৱাৰ তই জানই তোক মই কিমান ভাল পাওঁ আৰু তইতো মোক ভাল পাওঁ মৰম ভালপোৱা বিশ্বাস বন্ধুত্ব সকলোবোৰ চোন আমাৰ মাজত আছে তথাপিও তই আজি অন্তত পজিটিভ কিবা এটা উত্তৰ দে উফ নোৱাৰাৰ কাৰণটো তোক আগতেই কৈছোঁ ন মা দেউতাই তোক মোৰ ভাল ফ্ৰেণ্ড হিচাপে একচেপ্ট কৰিব তাৰ বাহিৰে বেলেগ হিচাপে কেতিয়াও একচেপ্ট নকৰে বাৰে প্ৰতি একেটা কথাকে কিমান কম তোক এতিয়া যেনেকৈ আছ তেনেকৈ থাক না ফিউচাৰ যি হ'ব দেখা যাব যি হ'ব লগা আছে হ'ব এতিয়া মূৰ ঘমাই নাথাক বুজিছ নিবিৰ গহীন হৈ পৰিল চুপচাপ হৈ তাইক চাই ৰ'ল নিবিৰ যে খুব ইম'চনেল সেয়া ভাৱনাই ভালদৰে জানে তাই তাৰ হাতত ধৰি তাক ক'লে চৰি বাবা তই ভাল ল'ৰা ন প্লিজ মোক বুজিবলৈ ট্ৰাই কৰ এয়া চা চৰি এই বুলি তাই তাৰ কাণত ধৰিলে আৰু নিবিৰে এইবাৰ তাইৰ হাতত লাহেকৈ চিকুটি দিলে উফ নিবিৰ তই জাননে মই তোক বেয়া পাওঁ বুলিও বেয়া পাব নোৱাৰোঁ এনেদৰে পাৰ হৈ যায় নিবিৰ আৰু ভাৱনাৰ দিনবোৰ দুয়োটাই দুয়োটাক ভাল পায় পচন্দৰবোৰ কৰি ভাল পায় নিজক সজাই ভাল পায় ৰাতিৰ নিৰ্জনতাবোৰেও বাট চায় আৰু অপেক্ষা কৰে সিহঁতৰ ভালপোৱাবোৰলৈ ফোনটো কিয় ৰিচিভ কৰা নাছিলি ইমান দেৰি হা ক'ত বিজি আছিলি বাথৰুমত আছিলোঁ কলিজা বাথৰুমত কিয় ইমান দেৰি ইমান ৰাতিখন হেৰি মাৰ্বল গুটি খেলিবলৈ গৈছিলোঁ ৰহ মাৰ্বল গুটি নুবুজিলোঁ ধেই মানুহ বাথৰুমত কিয় যায় নাজান নেকি কামোৰ কিয় দিছনো জিতি সুধি নাজানো চেনাই ধন জোকাই ভাল লাগে তোক মানুহৰ খং বুলি যে কিবা এটা আছে জানো নহয় এজনী জানো আৰু এয়াও জানো যে তোৰ খংটো বহুত বেছি বেয়া দেখিব মন নাযায় একেবাৰে তোৰ খংডালক কোনোবা দিনা কেটেপা গুটি মাৰিম গম পাবি ৰ হয়নে বাৰু দীঘলকৈ নমস্কাৰটো লৈ কি কৰিছ আছোঁ এনেই ফেচবুকডাল খুচৰি কিয় কিবা অনুসন্ধানত নামিছ নেকি নে
CID জইন কৰিলি হেই যা এডাল বৰ কিবা দেই ভালকৈ পাত না সময় গতিশীল কলিজা জলদি জলদি পাত আৰু জলদি জলদি শুই থাক কিয় ক'ৰবাত এই ৰাতিখন দৌৰ প্ৰতিযোগিতা পাতিছে নেকি কাম আছে বুজ না তোৰ ইমান কাম থাকেনে পৃথিৱীৰ সমস্ত কামৰ দায়িত্ব কি তোকেই দি ৰাখিছে নেকি হা নহয় প্লিজ বুজ বুজিব লাগে ন অ'কে ঠিক আছে আৰু আমনি নকৰোঁ কৰ কাম কৰ বঢ়িয়া কামত মন দে বাই ঐ চৰি প্লিজ কিন্তু ভাৱনাই ফোনৰ আনটো মূৰত অভিমান কৰি মুখখন ফুলাই বহি থাকিল আৰু নিবিৰে ছাউণ্ড বক্সত লগাই দিলে তাইৰ ভাল লগা গানটো সি জানে তাইৰ মনটো আকৌ ঠিক হৈ যাব ভাহি আহিল লাহেকৈ গানটো শুনাৰ লগে লগে ভাৱনাই তাক মৰমতে মাত লগালে হেল্ল' ঐ আকৌ আৰম্ভ হ'ল সিহঁতৰ কথোপকথনবোৰ সিহঁতৰ মাজত সকলোবোৰ ঠিকে চলি আছিল লাহে লাহে নিবিৰে অনুভৱ কৰিলে ভাৱনাই যেন আজিকালি তাক এভইড কৰা হৈছে যেতিয়াই ফোন কৰে তেতিয়াই তাই নানা অজুহাত দেখুৱাই ফোনটো কাটি থয় লগ কৰিব বিচাৰিলেও তাইৰ হাতত সময় নাথাকে সি বুজিয়েই নাপালে হঠাৎনো কি হ'ল তাই সিহঁতৰ মাজত ইমান ইগন'ৰ ইমান ডিষ্টেঞ্চ কেতিয়াবা আকৌ ফোন কৰিলে ৰিং হোৱাৰ আগতেই ফোন কলৰ সংযোগ বিচ্ছিন্ন হৈ যায় সি ভাবিবলৈ বাধ্য হ'ল যিজনী ভাৱনাই তাৰ সৈতে কথা নহ'লে থাকিব নোৱাৰে যিজনী ভাৱনাই ৰাতি হ'লেই মৰমেৰে আমনিবোৰ কৰি ভাল পায় তাইৰ আকৌ কি হ'ল নে তাই আন কাৰোবাক পালে তাই যদি কাৰোবাক পালেও হয় তেনেহ'লে তাই তাক প্ৰথমেই ক'লে হয় তেনেহ'লে হৈছে কি ভাৱনাৰ আচৰণত সকলোবোৰে সলনি হৈ গ'ল সিহঁতৰ মাজত নিবিৰে আৰু বাট নাচাই তাইলৈ হোৱাটছএপত মেছেজ কৰি পঠিয়ালে আজি লগ কৰিবি 5মান বজাত কফি হাউচত আজি যি আছে যি নাই সকলোবোৰ ডাইৰেক্ট কবি নহ'লে এনেকৈ মোৰ কষ্ট হৈছে মই বাট চাম তোলৈ এই বুলি মেছেজ দি ফোনটো বিচনালৈ দলিয়াই দিলে 5 বজাৰ আগতেই সি কফি হাউচ পালেগৈ ৰৈ থাকিল তাইলৈ আধা ঘণ্টা পাৰ হ'ল তাই তেতিয়াও আহি পোৱা নাই হঠাৎ ৰহ লাগি নিবিৰে কাৰোবালৈ চাই ৰ'ল আকৰ্ষণ সেই একেই হালধীয়াৰ ওচৰ পাই মন কৰিলে সন্মুখত সেয়াচোন তাই ভাৱনা সি তাইক বহিবলৈ দি দুকাপ কফি অৰ্ডাৰ দিলে কোনেও কাকো মাতবোল কৰা নাই তেতিয়ালৈ অন্যমনস্ক হৈ বহি আছে দুয়োটা অলপ পিছত নিবিৰে মাত দিলে কি হৈছে তোৰ কিয় এনেকুৱা কৰি আছ ইমান ইগন'ৰ কি ভুল কৰিলোঁ ক প্ৰমিছ তই যি ক মই তাকে শুনিম মাত্ৰ এনেকৈতো নাথাক না মোৰ লগত প্লিজ ক না কি হৈছে নিবিৰ মই তোৰ পৰা আঁতৰি যাব বিচাৰিছোঁ যদি এনেদৰে থকা হয় তেনেহ'লে ময়ো তোক বাদ দি থাকিব নোৱাৰিম কাৰণ আমি বন্ধুত্বৰ সম্পৰ্কৰ পৰা বহু বেছি দূৰ আগবাঢ়ি আহিলোঁ তই নিজে জান আমাৰ সম্পৰ্কৰ কোনো ভৱিষ্যত নাই আৰু ভৱিষ্যত নথকা এটা সম্পৰ্ক আগবঢ়াই নিলে পিছলৈ আমাৰেই কষ্ট হ'ব বেছি চ' সময় থাকোঁতেই দুয়োৰে পৰা আঁতৰি অহাটোৱেই ভাল তেতিয়া অন্তত কষ্টটো কম হ'ব আৰু চা তোক মই কৈছিলোঁৱেই ময়ো তোক ভাল পাওঁ এই ভাল পোৱা ফ্ৰেণ্ডশ্বিপতকৈও যথেষ্ট ওপৰত কিন্তু মা দেউতাৰ অমতত কেতিয়াও মই যাব নোৱাৰোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে গৈ মই সম্পৰ্ক কৰিবও নিবিচাৰোঁ শুন মোৰ মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হ'ব হ'ল আৰু মাজত কেইটামান দিন
গ্ৰেজুৱেশ্যনৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে 5টা বছৰ তই মোৰ লগত থাকিলি। এই 5টা বছৰৰ প্ৰত্যেকটো দিনেই মোৰ জীৱনৰ এটা এটা বিশেষ দিন। আই ন' দুয়োৰে নিচিনা জীৱনত আৰু কেতিয়াও নাপাওঁ। তোক ইগন'ৰ কৰিলোঁ, এভইডো কৰিলোঁ, এই কাৰণেই যাতে তই মোক তোৰ জীৱনত আটাইতকৈ বেছি বেয়া পাওঁ। সিদিনা আচলতে ঘৰত তোৰ কথা কৈছিলোঁ, কিন্তু ঘৰৰ পৰা কোনোমতেই মান্তি নহ'ল। ভাল বন্ধু হৈয়ে থাকিব দিছে আমাক, আৰু মায়ে কৈছে এই বছৰে হেনো মোক চাবলৈ কোনোবা আহিব। মা দেউতাৰ হেনো অলৰেডি পচন্দ হৈছেই ল'ৰাজনক, কিন্তু বিয়াৰ কথা এতিয়ালৈকে ঠিক কৰা নাই। সেয়া মোৰ ওপৰতে এৰি দিছে মা দেউতাই। হয়তো চাগে PhD কমপ্লিট কৰিহে মই বিয়াৰ কথা ভাবিম। মা দেউতাৰ যিহেতু পচন্দ হৈছেই, সেইবাবে ময়ো মান্তি হৈছোঁ মা দেউতাৰ পচন্দত। ভাৱনাই মন কৰিলে নিবিড়ৰ দুচকুত চকু পানী, আৰু তাইৰো কথা সামৰিব বিচাৰি তাই শেষত ক'লে, নিবিড়, আমি সদায় ভাল বন্ধু হৈ থাকিম দে। আজিৰ পৰা তই আৰু মোক কণ্টেক্ট নকৰিবি, নহ'লে তোৰ বেছিকৈ কষ্ট হ'ব। মোলৈ মনত পৰিব নহ'লে, কাৰণ মই তোক জানো। আৰু ভালেই হ'ল দে, আমি কেতিয়াও সপোন দেখা নাছিলোঁ, নহ'লে হয়তো সপোন ভঙাৰ দুখত মই প্ৰতাৰক হৈ থাকিলোঁ হয় তোৰ জীৱনত। মই যাওঁ নিবিড়, ভালদৰে থাকিবি। আৰু এয়া ল। এই বুলি কৈ ভাৱনা দৌৰি বাহিৰলৈ ওলাই গ'ল, তাইৰ চকুলোক বাধা দি। টেবুলত পৰি ৰ'ল সি উপহাৰ দিয়া কাণফুলিযোৰ, আৰু নিবিড় সি মাত্ৰ নিশ্চুপ হৈ ৰৈ গ'ল তাতে। ইনবক্সত ভাৱনাৰ শেষৰটো মেছেজ জিলিকি ৰ'ল, আজিৰ পৰা আৰু কথা নহওঁ, গুড বাই। হঠাৎ নিবিড় কাশ্যপৰ ফোনটো বাজি উঠাত তেওঁ পুনৰ ঘূৰি আহিল অতীতৰ সময়ৰ পৰা। চিঠিখন হাতত লৈ খিৰিকীৰ কাষত ৰৈ ৰাতিৰ আকাশখনলৈ চাই পঠিয়ালে। খামত বিয়াৰ নিমন্ত্ৰণী পত্ৰ, আৰু চিঠিখন ভাৱনা দুৱাৰাৰ। 4 বছৰৰ পিছত এনেতে আকাশৰ একোণৰ পৰা খহি পৰা পপীয়া তৰাটো দেখি চকু মুদি উইচ কৰিলে মনতে সাংবাদিক নিবিড় কাশ্যপে। ভাৱনা দুৱাৰা ভালদৰে থাকক, কুশলে থাকক। চিগাৰেটটো জ্বলাই লৈ নিজকে ক'লে, যাম তাইৰ বিয়ালৈ শেষবাৰ।